Good morning সকলোকে আৰু আজি বহুত দিনৰ মূৰত মোবাইলটো মই হাতত তুলি লৈছোঁ ভিডিঅ' এটা বনাওঁ বুলি বহুত দিনে হ'ল আচলতে মই ভিডিঅ' দিয়া নাই নিদিয়াৰ কাৰণটো হৈছে আমাৰ এই কণমানিজনী আমাৰ জীৱনলৈ আহিল 3 মাহে হ'ল আৰু ভাবিছোঁ আজিৰ পৰা ভিডিঅ' দিবলৈ চেষ্টা কৰিম সময় আচলতে নহয়গৈ তথাপি তাৰ মাজতে সময় উলিয়াব লাগিব ভিডিঅ' কৰিবলৈ আজিৰ পৰা কণ্টিনিউ কৰিম বুলি ভাবিছোঁ আৰু এয়া কাপোৰ কণমানিজনীৰ পুৱাই কাপোৰবিলাক ধুই ল'লোঁ আৰু এয়া আমি আছোঁহি বাৰীত দেই তাই ভাবিছে চাগে কিনো কৰি আছে মায়ে ইমান কাপোৰ ধুই আছে বুলি আৰু এইফালে আলু লগোৱা হৈছে আলু মূলা লাই কলে যায় এয়া মোৰ দেউতাকে উঠি আহিলে ন দেউতাকে উঠি আহিলে আৰু ঠাণ্ডা পৰিছে আমি ঠাণ্ডা পৰিছে এতিয়া পানীও আহি গ'ল ভাবিছোঁ ইয়াৰ পৰা ফুলত পানী দি দিওঁ কাৰণ বহুত দিনে হ'ল মানে ফুলবিলাকৰ যতন লোৱা হোৱা নাই সেইবাবে আজি ফুলখিনি অলপ যতন লওঁ বুলি ভাবিছোঁ বেঙেনা ছিঙিবলৈ গৈছিলোঁ কি নবনাওঁ ভাবিছোঁ মানে তো বেঙেনাকে ছিঙি আনিলোঁ বেছি নাই কি তেনে মইনা হৈ আছা তাইৰ টোপনি ধৰিলে আৰু এতিয়া ভাত পানী খাই আজৰি হ'লোঁ কাপোৰবিলাক চপাওঁগৈ তাইক মানে আগত শুৱাই লওঁ বুলি ভাবিছোঁ ছোৱালীজনী শুলে আৰু এতিয়া কামবিলাক কৰি লওঁ কুকুৰা ছাগলী এইবিলাক যিবিলাক বস্তা পৰা সেইবিলাক সোমোৱাই লওঁ মানে কামবিলাক যদি ছোৱালীজনী শুই থাকোঁতে নকৰোঁ উঠি গ'লে মানে একেবাৰে কৰাই নহয় মই শুই থাকোঁতে সেইকাৰণে জল্দি কৰি লওঁ আৰু এইবিলাক কিমান কাপোৰ আছে ৰাতিপুৱাই ধোৱা এইবিলাক চপাবলৈ আছে মোৰ কৰি লওঁ গতিকে লগ পাই থাকিম মাজতে মানে কি হয় ভিডিঅ'টো কৰিবলৈ থাকি যায় মোৰ ইয়াত ফাটিছে আৰু ঠাণ্ডা দিন যিহেতু আৰু এতিয়া সন্ধিয়া হ'বলৈ হ'ল ঠাণ্ডা দিন যে দিনটো ছুটি যিহেতু মানে কামবিলাক সোনকালে কৰিব লগা হয় আগতেও কৰি লওঁ আৰু এতিয়াতো আৰু সোনকালে কৰিব লগা হৈছে গতিকে কণ্টিনিউ কৰিব আজি নেক্সট ডে হয় আৰু আজি বহুত বেছি বৰষুণ দিছে মানে পুৱাৰে পৰা বৰষুণ শুইও ভাল লাগিছিলে কিন্তু বেছি সময় শুই থাকিবও নোৱাৰি আৰু পথাৰখনলৈ দেখি মোৰ কবিতা এটিলে মনত পৰি গ'ল এই পথাৰখন মানে অলপ কাটি শেষে কৰিলে আচলতে তথাপিও কবিতাটি হৈছে আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি একোকে নামানি আপোনালোকেও পঢ়িছে চাগে কিন্তু এই কবিতাটো মোৰ প্ৰিয় আছিল কিন্তু অলপ পাহৰিছোঁ এতিয়া যিহেতু বহুত বছৰে হ'ল পুনৰ আছোঁহি বাৰীত কাৰণ আমি বাৰীখন চাই থাকিবলগীয়া হৈছে কাৰণ মানে সকলোৱে পথাৰলৈ গৈছে ধান দাবলৈ ওচৰ খুৰীহঁতে আমাৰ মা বৌ সকলোৱে গৈছে মই যোৱা নাই তাইৰ লগত আছোঁ তাইক চাব লাগে সৰু হৈ আছে যে পথাৰ নিব নোৱাৰি আৰু এয়া জলকীয়া গছ জলকীয়া পকিছে কিন্তু শালিকা চৰাইবিলাকে আহি খাই পেলাইছে চাই থাকিবলগীয়া হৈছে ঘৰত মানে মানুহ এটা লাগেই আৰু কামো থাকে যে ঘৰত মানুহ নাথাকিলেতো নহ'ব আৰু ইয়াতে মই মোৰ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ এই ভিডিঅ'টোত বিশেষটো একো দিয়া নহ'ল বাৰু নেক্সট ভিডিঅ'বিলাকৰ পৰা মানে ভাল কিবা এটা দিবলৈ চেষ্টা কৰিম গতিকে আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ বাই